একদম ৰুমত গৈ ভালকৈ দেখাম বাৰু ইফালে এটা মই খাই লওঁ ধুনীয়াকৈ গাড়ীতে যাম বাৰু এইখন আমি এইটো শনি মন্দিৰ নাৰেংগীৰ নমস্কাৰ সকলোকে স্বাগতম জনালোঁ আমাৰ এটি নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমাৰো ভালে আৰু মই আজি ৰাতিপুৱাই ভিডিঅ' এটা আৰম্ভ কৰিছোঁ মানে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু কিবা কিবি দেখাব পাৰোঁ নে নোৱাৰোঁ নাজানো এতিয়া মৰ্ণিং 9:30মান বাজিছে হোৱাৰ পৰা উঠি মেলি ফ্ৰেছ হৈ চাহ খালোঁ তাৰপাছতে ভাবিলোঁ ভিডিঅ' এটাও আৰম্ভ কৰোঁ কিনো কৰিম মানে আপোনালোককো দেখুৱাই যাম আপোনালোকে কিবা বৰিং পায় নেকি বাৰু মোৰ ভিডিঅ'সমূহ চাই জনাবচোন দেই আৰু মোৰ পৰা কেনেকুৱা ভিডিঅ' বিচাৰে মই আগতে আপোনালোকক সুধিছিলোঁ আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব মই তেনেকুৱা ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম নাজানো আৰু মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে কেনেকুৱা পায় একদম চিম্পল লাইফষ্টাইল মোৰ তাকে আপোনালোকক দেখাওঁ আৰু আপোনালোকে জনাবচোন মোৰ পৰা কেনেকুৱা ভিডিঅ' বিচাৰে আৰু মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পায় কিবা বৰিং পায় নেকি জনাব প্লিজ কমেণ্ট কৰি মই আগতেও সুধিছোঁ মোৰ পৰা কেনেকুৱা ভিডিঅ' চাব বিচাৰে মই দিবলৈ চেষ্টা কৰিম তাকে মই ভাবোঁ দেই ভিডিঅ'সমূহ চাই ভাল পায়নে নাপায় আপোনালোকে তথাপিও বহু লোকে মৰম দিছে আপোনালোকৰ কাৰণে আগবাঢ়ি গৈছোঁ আৰু আগুৱাই নিব বুলি আশা কৰিলোঁ তেতিয়াহ'লে চাব ভিডিঅ'সমূহ চাই থাকিব আৰু যিসকলে নতুনকৈ চাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যোনে ফেচবুক পেজত চাই আছে ভিডিঅ'টো প্লিজ ফ'ল' কৰি দিব দেই তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো আৰু বোলে শুনিছেনে আজি ৰ'দটো ওলাইছে অকণমান তাকে বহি আছোঁ বিচনাতে কি কৰিব পাৰোঁ ক'ৰবাত যাবও পাৰোঁ নাজানো আৰু আমি এতিয়ালৈকে ডিচিশ্যন কৰিব পৰাই নাই কি কৰোঁ হাজবেণ্ডো আছে তাৰপিছতে বাও আছে এই ভিডিঅ'টো চাই থাকিব এইকেইদিন বতৰেতো পূৰা একদম বৰষুণে গেলাই দিছিলে ফাইনেলি কালি অকণমান ৰ'দ ওলাইছে আজি একদম পূৰা ওলাইছে ৰাতিপুৱাৰ পৰা মানে বিচনাতে ৰ'দৰ জিলিঙনি পৰিছে মুখত আৰু এইফালে দেখিছেনে বতৰটো কি ধুনীয়া আজি একদম ওলাই যাবলৈও ধুনীয়া বতৰটো বৰষুণ দি থাকিলে যিমানেই হওক ওলাই কৰি যাব নোৱাৰি ৰ'দ হ'লে দেখিছেনে মই যে গৈছিলোঁ নাৰ্চাৰীখন আমাৰ ৰুমৰকে কাষতে হয় এইখন নাৰ্চাৰী ইয়ালৈকে গৈছিলোঁ মোৰ ভিডিঅ' ইয়াৰ আগৰ ভিডিঅ'টোত যে দেখিছে আপোনালোকে বহুত ডাঙৰ হয় নাৰ্চাৰীখন কাষতে আমাৰ ৰুম এইফালে হাইৱে আৰম্ভ কৰি দিছোঁ এইকেইদিন কেনেকুৱা বৰষুণ গম পায়ে ন সকলোৱে বানপানীও হৈছে ক'ৰবাত গুৱাহাটীৰ আৰু আজি অৱশেষত মানে বতৰটো মুকলি হ'ল কালি পিছবেলা ভাগত মুকলি হৈছিলে আগবেলাটো কালিলৈকে দিয়া আছিলে আজি পূৰা একদম ৰ'দ দিছে আৰু এইফালে এখন আমাৰ মিনি গাৰ্ডেনখন ফুল আৰু আনিম বুলি ভাবিছোঁ আনিব লাগিব ফুল তাৰপাছতে আজি ভাল লাগিছে বতৰটো মুকলি হৈ আছে বাৰু এতিয়া মানে মই ভিতৰলৈ শুকান কাপোৰখিনি লৈ যাওঁ কালি নিনিলোৱে মানে ইয়াতে মেলি থোৱা হয় এতিয়া আকৌ কাপোৰ অলপমান ধুলোঁ সেইখিনি মেলি দিওঁ বাকী শুকানখিনি লৈ যাওঁ ভিতৰলৈ আৰু এয়া আজি এসপ্তাহমানৰ কাপোৰ আজি মানে একদম শুকাই গৈছে আৰু চব পূৰা ৰ'দ দিছে আজি তাকে কাপোৰখিনি সোমোৱাই জাপি থওঁ সানডে স্পেচিয়েল বনোৱা হৈছে ঘুগুনি মটৰ বুটৰ দালি মিক্স আছে আৰু ৰুটি এয়া মোৰ ভাগৰ আৰু হাজবেণ্ডটো নাই তেওঁ ডিউটিত আছে আহিব বাৰু অলপ পাছতে তেওঁলৈ থৈ দিয়া হৈছে থৈ দিছোঁ আহিলে বনাই দিম লাডু থৈ দিছোঁ আৰু এতিয়া ময়া খাম ৰুটি আৰু ঘুগুনি আৰু আজি প্ৰখৰ ৰ'দ ওলাইছে থাকিব পৰা নাই মানে টেপদি পূৰা গৰম পানী ওলাইছে বাতি প্লেট লৈ লৈছোঁ এতিয়া লৈ লওঁ আৰু ইয়াৰ পৰা অলপ লৈ ল'লোঁ ঘুগুনি আৰু ইয়াত আছে ৰুটি দুটা ল'ম বেছি নাখাওঁ মোৰ ৰুটি মানে ইমান ভাল নাপাওঁ খাই দুটাই ল'ম আৰু এইফালে কেঁচা পিঁয়াজ আকৌ লৈছোঁ সেয়াই আৰু বাকী দুটা আছে আকৌ খাই দিওঁ আৰু এতিয়া ধুনীয়াকৈ আজি ছানডে মৰ্ণিং ব্ৰেকফাষ্ট এয়াই হ'ব আৰু তাৰপিছত দুপৰীয়া কি খোৱা হয় আৰু এফালে যাম বুলি ভাবিছোঁ এয়া যাওঁ এতিয়া কাপোৰ মেলিবলৈ ওপৰত খাই বৈ মেলি আজৰি হৈ ল'লোঁ উঠিলে ওপৰত একদম ফোপনি আহি যায় A few moments later একেবাৰে বহুত টাইমৰ পাছত আকৌ ওলাই মেলি আহি গ'লোঁ কেমেৰাৰ ফ্ৰণ্টলৈ আৰু আজি একদম ওলাই কৰি ৰেডি হৈছোঁ মই ওলাই কৰি ৰেডি হৈয়ে ভিডিঅ'টো বনাওঁ মানে ৰুমত থাকিলে বনোৱা হোৱাই নাই আৰু তাকে এফালে আজি মানে প্ৰায় এটা ডাঙৰ সম্পত্তি আনিব বুলি ওলাইছে তাকে দুইজনী ওলাইছোঁ এতিয়া মানে আজি টিকা ফটা ৰ'দ দিছে আৰু টিকা ফটা বুলি যে কয় অসমীয়া ভাষাত বহুত মানে ৰ'দ তথাপিও এতিয়া যাব লাগিবই কাৰণ দোকানখন ফোন কৰিছে মানে বন্ধ কৰিব যিহেতু ছানডেও হয় যে ইভিনিং টাইমত বন্ধ কৰিব কৈছে সেইকাৰণে আমাক সোনকালে মাতিছে আমি যাম এতিয়া ক'ত নাৰেংগী দূৰ আছে বাৰু আমাৰ ইয়াৰ পৰা তাৰপিছত সেইকাৰণে সোনকালে ওলাইছোঁ এতিয়া 1:30মান বাজিছে তাকে দুইজনী যাওঁ আৰু কি বস্তু আনিব দেখাম বাৰু আহি কৰি ৰুমত
চাই থাকিব ভিডিঅ'টো হ'লে থাকিব দেই এতিয়া আমি যাওঁ আৰু জলদা জলদি ওলাইছোঁ এটা পানী বটলো লৈ লৈছোঁ দেখিছেনে আমাৰ কেব আহি আছে বাৰু কেব বুকিং কৰিছোঁ পানী লৈ লৈছোঁ হাতত বেছি গৰম পানী খাই লাগিব ঘৰৰ পানী ফিল্টাৰৰ পানী লৈ লৈছোঁ এনেকুৱা ৰ'দ গাড়ীতে যাম বাৰু এইখন অকণমান খোজকাঢ়িব লাগে যে আমি চাবলৈ কষ্ট নাৰেংগী এইটো শনি মন্দিৰ নাৰেংগী এয়া গেট আৰ্মি কেম্পৰ ওচৰত চাই থাকিব ভিডিঅ'টো তো এখন ইলেক্ট্ৰনিক দোকানত বহুত টাইম হৈ গ'ল খাবলৈ ওচৰতে দোকান আছে বাৰু সেইকাৰণে এতিয়া আমি ভাতো খাই অহা নাই যিহেতু ৰুটি ঘুগুনি খাইছিলোঁ ৰাতিপুৱা সময়ত এতিয়া ভোক লাগিছে বইল ডিম আনিছে ওচৰতে মানে এখন দোকান আছে মালভোগ কল বাকী কি খামগৈ নাজানো আজি পাৰ্টি দিব লাগিব এইফালে হৈ আছে কি ল'ম কোৱাই নাই এতিয়ালৈকে লোৱা হোৱাৰ পিছতহে দেখাম বাৰু আহিছে গম পাইছোঁ কল খাই আছোঁ মানে ভোক লাগিছে অকণমান উপায় নাই আৰু কিবা এটা বস্তু ল'বলৈ আহিছোঁ এতিয়া অলপ টাইম লাগে আৰু এতিয়া পানী খাই আছে পানী মেইন আৰু এই আমাৰ মিঠাই দিছে इंस्टॉलेशन कब करवाएंगे आप कल करना है परसों आप अपने नंबर से कीजिए কি ল'লোঁ গম পাম বাৰু এইটো नंबर लिखिए डायल कीजिए একেবাৰে ৰুমত গৈ দেখাম 1800 ইফালে এটা মই খাই লওঁ ধুনীয়াকৈ আমাৰ ফাইনেলি লোৱা হৈ গ'ল গম পাইছে নহয় আৰু একদম ৰুমত গৈ ভালকৈ দেখাম বাৰু এইটো চেমচাঙৰ হয় 43 ইঞ্চৰ মই ধৰি আছোঁ দেইজনে মানে ইয়াত দেখাইছে আৰু কানেকশ্যনটো কৰি আৰু এতিয়া আমি ৰুমলৈ আহি আছোঁ মানে এতিয়া 9:30 মানে বাজিলে বহুত দেৰি হৈ গ'ল যিহেতু মেলাৰ কাৰণে একদম ভিৰ হৈ আছে ৰাস্তা যাম অম্বুবাচী মেলা আৰু আকৌ আজি গাহৰি মাংস অনা হ'ল হাজবেণ্ড আহিলেতো আৰু গাহৰিয়ে আনিব গাহৰি মেইন তাকে বনাই কৰি আজৰি যেতিয়া ধুনীয়াকৈ খাই বৈ শুই থাকোঁ আৰু The next day. নমস্কাৰ আজি হৈছে পিছদিনা কালি ভিডিঅ' নকৰিলোঁ মানে বহুত ৰাতি হৈ গ'ল আৰু গুৱাহাটীত কিমান যাম অম্বুবাচীৰ কাৰণে মানে জামত ফচি ৰাতি 10টামান বাজি গ'ল ৰুম পাওঁতে ভিডিঅ' নকৰিলোঁ আৰু টিভিটো কালি ফিটিং কৰা হোৱা নাই যিহেতু আজিহে মানুহ আহি কৰা কথা তাকে ফিটিং কৰি আছে আপোনালোকক দেখাম বাৰু চাই নিদিব আপোনালোকে দেখাই আছোঁ ৰ'ব টিভিটো আৰু এতিয়া আগবেলা টাইমতে আৰু টিভিটো কানেকশ্যন কৰি দিলেহি কোম্পানীৰ পৰা এয়া মানুহ আহিলে ফিটিং কৰি মেলি হৈ গ'ল বাৰু এতিয়া তাকে এয়া লগাই চাই আছোঁ আৰু আজিৰ ৰেচিপিটো হ'ব আমাৰ নাই মানে আজি দিনৰ খানাটো যিহে গৰম এয়া হৈছে কি মাছ এয়া ভাঙন মাছ নে মিৰিকা নাম নাজানো বাৰু বাটৰ মাছ আছে ৰৌ মাছ আছে কুহি মাছ আছে সব মিক্স আৰু ৰৌ কুহি বাট মাছ কিবা আৰু এয়া কিহৰ লগত বনাম বাৰু আজি বইল খাম বুলি ভাবিছোঁ মানে প্ৰথমবাৰ মই খাই পোৱা নাই আজিলৈকে বইল মাছ তাকে মন যায় কিন্তু খাই পোৱা নাই যে আকৌ কেনেকুৱা বা লাগিব কিন্তু আজি বনাম বুলি ভাবিছোঁ আৰু এইটো মাছ লগত আছে হাচেং টেঙা এয়া বজাৰৰ পৰা কিনি আনিছে ইমানখিনি আনিছে হাচেং টেঙাৰ লগত বনাম বুলি ভাবিছোঁ টেঙা জোল গৰমটোৰ কাৰণে আৰু বহুত দিন খোৱাও নাই টেঙা জোল এতিয়া এইখিনি ফ্ৰাই কৰি লওঁ ধুনীয়াকৈ এইটো খাম এতিয়া ভাল লাগিছে আমাৰ এয়া মাছৰ জোল হৈ গ'ল হোৱা নাই মানে এতিয়ালৈকে উতলি আছে মই লাহেকৈ মাছটো আনি ল'ব পাৰিব ইয়াতে বিলাহী এটাও দিয়া হৈছে টেঙা পোৱা হ'ব চাগে আৰু হাচেং টেঙাটো এনেও টেঙাই হয় হাচেং টেঙা বুলি কওঁ বহুত বেলেগ মত কিন্তু বেলেগ জেগাত বেলেগ নাম কয় নাজানো আৰু মাছ অলপ থৈ দিছোঁ ৰাতিৰ কাৰণে
A few moments later. আমি এতিয়া ইভিনিং টাইমত অকণমান ওলাই আহিছোঁ কিবা বস্তু কেইটামান সৰু সুৰা থাকে আৰু সদায় কিবা এটা লেঠা শেষ নহয় তাকে ওলাই আহিছোঁ আমি তোমাৰ গত আৰু ইমান ভয় খালোঁ জানানে একদম ৰাজহাঁহ এটা ৰাস্তাতে আছিল কুটিবলৈ আহিছে মই একে চিঞৰিয়ে পালোঁ আৰু একদম ভয় লাগি গ'ল সঁচাকৈ আৰু বহুত দিনৰ মূৰত দেখিছোঁ ৰাজহাঁহ সদায় আছে তাই এয়া আমি আহিলোঁ মালিগাঁও এতিয়া এয়া চাদৰ মেখেলা দোকানত সোমাইছোঁ চাদৰ মেখেলা চাইছোঁ চাওঁ পচন্দ হ'লে ল'ম আৰু বজাৰ কৰি ঘূৰি ফুৰিছোঁ এইফালে খাবলৈ সোমাইছোঁ ইয়াতে এইফালে আজি কামাখ্যা মন্দিৰ যোৱা বন্ধ কৰি থৈছে ৰাস্তা মানুহ পূৰা গৈ আছে একদম চাব আহিছোঁ ঘড়ী ঘড়ী চাই ঘড়ী দোকান এখন এইটো ঘড়ী লোৱা হ'ল ইফালে আৰু আহি মেলি লৈ এতিয়া কিবা এটা বনাওঁ বুলি ভাবিছোঁ তাকে ৰেডি কৰি লৈছোঁ সকলোখিনি বস্তু চাই থাককচোন ভিডিঅ'টো কি বনাওঁ আৰু যিহেতু সদায় গৰু গাখীৰটো লোৱা হয় জৰে মানুহৰ ঘৰৰ পৰা আৰু এতিয়া এইটো আনিছে মই এতিয়া বনাম বস্তুটো এইটো দি এইটো গাখীৰ বাৰু নবনাওঁ এইটো গৰমাই থওঁ মানে মই এইটো অকল আনিছিলোঁ এয়া খাই খাই মই আজি খালোঁ আধা মানে গোটেইটো খাব নোৱাৰোঁ সেইকাৰণে আধা খাইছিলোঁ এতিয়া চাওক ডেৰটা মানে এটা এফাল আছে মই এতিয়া এয়া বনাম বানানা চেক মই কলকেইটা অকণমান বহি গৈছে অনা হ'ল যে ফ্ৰিজতে আছিলে কলখিনি মই টুকুৰা টুকুৰ কৰি ইয়াৰ মিক্সি জাৰ দি দিছোঁ এইপিনে এতিয়া গাখীৰ দিছোঁ অলপ এইটো কাজু বাদাম কাজু 3-4টামান দি দিম গাখীৰ দিলোঁ এইফালে মই দিছোঁ কাজু দিম চেনি 2 চামুচ দিম কলটো মিঠা আছে কৰি গৈছিলোঁ আইচ কিউব দিম মই 3টা দিম 3টামান মানে এৰাই নাযায় যে আইচ কিউব এৰাবলৈ হ'লে অকণমান পানী দি দিব লাগে এৰুৱা নাই যে মই এতিয়া পানী অকণ দি দিম মোৰ হৈ গ'ল বানানা চেক আলমণ্ড নাই যিহেতু সেইকাৰণে মই কাজু বাদামকে ওপৰতে এনেদৰে সাৰ্ভ কৰি দিছোঁ দেখিবলৈও ভাল লাগিব এইটো বায়ে খাব আৰু এইটো মই খাম মই দেখিবলৈ ভালেই হৈছে বাৰু আৰু এতিয়া ধুনীয়াকৈ আমি খাই লওঁ এয়া তাৰপাছতে লগতে ভাবিছোঁ ভিডিঅ'টো সমাপ্ত কৰোঁ আপোনালোকে নহ'লে বেছিকৈ আমনি পাব নহয় আৰু জনাব শেষত কমেণ্ট কৰি কেনেকুৱা পালে ভিডিঅ'টো তেতিয়াহ'লে আজিলৈ বাই বাই